স্বাগতম জনাইছে আন এটি নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকক দেখুৱাম নয়নতৰা থিয়েটাৰৰ অভিনয় আৰু অভিনয়কসকলৰ সাক্ষাৎকাৰ। চাই থাকক শেষলৈ ভিডিঅ'টো। নমস্কাৰ, মোৰ নাম কৃষ্ণা দাস। মোৰ ঘৰ দদৰা। নাটক মই ক্লাছ 3-4 পৰা কৰিছোঁ। আগতে কম্পিটিশ্যন কৰিছিলোঁ আৰু এবছৰ মোৰ ভ্ৰাম্যমানত প্ৰথম কৰিছোঁ। থেংক ইউ। মোৰ জানুৱাৰীত গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে। আপোনাৰ কিমান বছৰ হ'ল নাটক? নমস্কাৰ, মই একেবাৰে এইবাৰ মোৰ প্ৰথম বছৰ ভ্ৰাম্যমান থিয়েটাৰত আৰু ভাল লাগিছে। দৰ্শকৰ বহুত মৰম পাইছোঁ আৰু আপুনিও আহিছে এতিয়া, বহুত ভাল লাগিছে। এই মৰমবোৰে আমাক লাগে। নমস্কাৰ, মোৰ নামটো মুন কুমাৰ শইকীয়া আৰু আপোনাৰ ঘৰ শিৱসাগৰত। আপোনাৰ নাটক চাই ভাল লাগিল, আগলৈ আগুৱাই যাওক। আমাৰ পৰা বহুত বহুত ধন্যবাদ। আৰু মোৰ চেনেলটো চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আপোনাক লগ পাই ভাল লাগিল। আপোনাৰ নামটো জনাব। মোৰ নাম সঞ্জীৱ গণেশ আৰু এবাৰ মই নয়নতৰা থিয়েটাৰত আছোঁ। আৰু আমাৰ নাটক আজি চিকাৰী দৰ্শকে খুব ভাল পাইছে বৰ্তমান, আৰু খুব মানে বহুত ভাবিছিলোঁ শ্ব' নহ'ব বুলি বৰষুণৰ কাৰণে, কিন্তু ইমানেই দৰ্শক আহিলে পিছত মানে শ্ব' কৰিবলৈ কমিটিয়ে মানে বাধ্য হৈ গ'ল। আৰু পিংকু নলবাৰীৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ইউটিউব চেনেল। আৰু সঁচাকৈ আপোনালোকে মানে ভাল পাব নাটক চিকাৰী। আহিব সকলোৱে নয়নতৰা থিয়েটাৰ চাবলৈ। আৰু আমাৰ পিংকু নলবাৰী চেনেল ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব হা, আৰু কমেণ্ট কৰিব। ঠিক আছে, ধন্যবাদ। পুৰা আপোনাক ভিডিঅ' নাটক কৰি কেনে লাগিল? ভাল লাগিব, ভাল লাগিব। আজি কিমান দিন আগৰ পৰা আপুনি নাটক কৰি আছে? মোৰ বহু বছৰ হ'ল, 46 বছৰ। 46। আপোনাৰ নাটকটো চাই ভাল লাগিল আৰু আগলৈকে আগুৱাই যাওক। আমাৰ পৰা বহুত ধন্যবাদ, তোমালোকৰো আশীৰ্বাদ থাকিল, আগুৱাই যোৱা হা। অসমৰ কলা সংস্কৃতি হ'লে জীয়াই ৰাখক হা। তোমালোকে ঘূৰি ধৰিব লাগিব এতিয়া আৰু। ঠিক আছে, ধন্যবাদ। আশা কৰিম মোৰ চেনেলটো চাব। ঠিক আছে, হয়, ঠিক আছে, ধন্যবাদ দেই বাবা। এইবিলাক পিছফালৰ দৃশ্য চাই লওক, কিমান কষ্ট কৰে চাই লওক। ঘুরে ঘুরে ফাগুনি গানে জনরে নয়াকে খড়কি বুকুতে হাজার ফুল রয়াসু মই তোমার উড়ি যায় বন্ধু পাখি মেলি তোমার কারণে মন যাই তোমার
মস্তিষ্কত চালা তোৰ ৰাজা কি খেল খেলিলি তই? চাবলৈ মন গৈছে হা